এইবাৰৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত এক বৃহৎ সফলতাৰ উজলিল লাহৰীঘাটৰ এগৰাকী ছাত্ৰী। লাহৰীঘাট গল্ডেন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ এগৰাকী ছাত্ৰী আফৰানা ফেৰদৌছ উজলিল এইবাৰৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত। কলা শাখাৰ ছাত্ৰী আছিল এইগৰাকী আফৰানা ফেৰদৌছ নামৰ ছাত্ৰীগৰাকী। ছাত্ৰীগৰাকী ৮৮% নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে, যিটো লাহৰীঘাট অঞ্চলৰ বাবে খুবেই এটা গৌৰৱৰ বিষয়। আৰু ছাত্ৰীগৰাকী মোৰ সৈতে উপস্থিত আছে আৰু আফৰানা ফেৰদৌছৰ সৈতে কিছু কথা জানিব বিচাৰিম। আচলতে যিহেতু দেখিবলৈ পোৱা গৈছে তুমি ভাল এটা ফলাফল দেখুৱাবলৈ সক্ষম হৈছে, কেনেকুৱা লাগিছে? খুবেই ভাল লাগিছে। সকলোৱে মানে ঘৰত আহি পেলাই মানে সকলোৱে ফূৰ্তি কৰি আছে, ভাল লাগিছে। ছাৰ বাইদেউসকল সকলোৱে আনন্দিত হৈছে। কিমান পাৰ্চেণ্টেজ হৈছে তোমাৰ? মোৰ 88% হৈছে। লেটাৰ পাইছা কেইটামান? মই গোটেইকেইটা লেটাৰ আছে। গোটেইকেইটা বিষয়ত লেটাৰ পাইছা? আৰু এই সফলতাৰ আঁৰত কাক বেছিকেলি তুমি ধন্যবাদ দিব বিচাৰা? বেছিকেলি মোৰ মাক দেউতা, আকৌ শিক্ষক, আমাৰ শিক্ষকবৃন্দসকল সকলোৱে বহুত মানে কষ্ট কৰে। তেওঁলোকে আমাৰ পঢ়াৰ কাৰণে, বিশেষকৈ আমালোকৰ অধ্যক্ষ মহোদয়, আকৌ ষ্টাফ সকলোৱে বহুত কষ্ট কৰিছে এইবাৰ ৰিজাল্ট ভাল হ'বৰ কাৰণে। তেওঁলোকে আমাক ৰাতি কল কৰি পেলাই পঢ়াৰ কাৰণে বহুত উৎফুল্লিত কৰি। মানে ইয়াৰ পৰা তোমালোকৰ স্কুলৰ পৰা হোম ভিজিটৰ ব্যৱস্থা কৰিছে নেকি? হোম ভিজিট কৰে নেকি? হোম ভিজিট কৰে। পৰীক্ষাৰ আগতে ছাৰসকলে ৰাতি গৈ, আকৌ দিনৰ ভাগতো গৈ পেলাই পঢ়ি আছে নে নাই খবৰ লৈছে, ফোন কৰি পেলাই খবৰ লৈছে। তেওঁলোকে মানে স্কুলৰ পৰা ফুল্লি ছাপোৰ্ট পোৱা? ফুল্লি ছাপোৰ্ট কৰিছে স্কুলৰ পৰা। ছাৰ বাইদেউসকলে বহুত ছাপোৰ্ট কৰিছে। ফিউচাৰত কি হ'ব বিচাৰা? ফিউচাৰত মই এজন মানে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ হ'ব বিচাৰোঁ। ডিষ্ট্ৰিক্ট কমিশ্যনাৰ হ'বলৈ কি পৰীক্ষা দিব লাগিব? APSC দিলে ডিচি হ'ব পাৰে। UPSC দিলেতো IAS অফিচাৰ। নেক্সট কি পঢ়িবা এতিয়া? নেক্সট মই এতিয়া BA-BEdৰ যিটো নতুন কোৰ্চ আহিছে, ITEP বুলি কয় নেকি, NCET এক্সাম দিব লাগে। সেইটো এক্সাম দিছোঁ ইতিমধ্যে। আৰু CUET এক্সামিনেশ্যন, কমন এণ্ট্ৰেন্স টেষ্টৰ কাৰণে প্ৰিপাৰেশ্যন লৈ আছোঁ। এক্সাম 9 তাৰিখত আছে। তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ ডিঙৰাঠি। তোমাৰ নাম কি আৰু তোমাৰ দেউতাৰ পৰিচয়? মোৰ নাম মিছ আফৰানা ফেৰদৌছ। দেউতাকৰ নাম জাকিৰ হুছেইন। দেউতাক এজন খেতিয়ক হয়। মেট্ৰিক পৰীক্ষাত কিমান পাৰ্চেণ্টেজ আছে? মোৰ মেট্ৰিকত 79% আছে। 79% লৈ পেলাই তুমি যিহেতু লাহৰীঘাট গল্ডেন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত এডমিশ্যন লৈছা, এই ক্ষেত্ৰত তোমাৰ পাৰ্চেণ্টেজটো বাঢ়ি গৈছে। 88 হৈছে পাৰ্চেণ্টেজ। এই ক্ষেত্ৰত যিহেতু তোমাৰ এটা কলেজ কৰ্তৃপক্ষৰ বহু ধৰণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। মই ছাৰ বাইদেউসকলক কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰোঁ। তেওঁলোকৰ মানে বহুত ছাপোৰ্ট কৰিছে, যাৰ গতিকে আজি এইটো ফলাফল মোৰ হৈছে। মই তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰোঁ।